নমস্কাৰ স্বাগতম জনাইছোঁ বিতুপন অনুপম সামাজিক প্ৰচাৰ মাধ্যমলৈ ওলাইছোঁ দুটি নতুন দিহানামৰ সন্ধানত কি কৈছে আজি মানে ডবল মাৰিলোঁ মই হাল বালোঁ গোটেই ঘামি আছোঁ একো কাম কৰা নাই একো কাম নকৰে এনেই অকণমান ভিডিঅ' কৰি দিয়া তাৰ নামটো লৈ থাকে কৃষ্ণ আমি যাওঁ এতিয়া কমলা গগৈ ককাইদেউৰ ঘৰলৈ এই অকণমান নতুন গীত বাণীবদ্ধৰ কাৰণে এই ককাইদেউ গান লাগি আছে কামবোৰ কৰোঁ নে কি ভাইটি কৃষ্ণ কৃষ্ণ নুঠিবা কদমে কদমৰ সনকা ডালে ৰাম ৰাম তুমি ডালত উঠিলে জানো ভাগি পৰিলে 37 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথেৰে আহি এয়া ঐতিহাসিক নামদাং শিলৰ সাঁকো শিৱসাগৰবাসীৰ আৱেগ অসমবাসীৰ গৌৰৱ ৰবা গাইছে নি ৰবা মিঠাই দোকান আছো মিঠাই দোকান এখন পাইছো মিঠাই কেইটামান লৈ লৈছো আলহী গলে যাম নহয় মোলৈ কি আনিলে তোমালৈ ইয়াতে আনিছো মিঠাই এইডোখন কি গাঁও বুলি কয় দিখৌমুখ সেইটো আমাৰ নপাং বুলি কয় মিটং বুলি কয় মিটং আপোনালোকে গৈ পিনি এতিয়া শুনিলে মিটং দলং পাবগৈ খেতি নাই কৰা নি খেতি নাই কৰা যদিও অচিনাকি জেগা হিতেশৰ সৈতে কথা পাতি আমি জেগাডোখৰ অকণমান চিনাকি হ'বলৈ চেষ্টা কৰিছিলোঁ এয়া মিটং নৈৰ কাষত গৰু ম'হ চৰি ফুৰা এটি নান্দনিক দৃশ্য আহি পালোহি নপাম বোকাজান গাঁও হিতেশৰ ঘৰ ইয়াতে হিতেশৰ পৰা আমি ট্ৰাইপডডাল ল'লোঁ এতিয়া যাম আমি ৰাহুলৰ ঘৰলৈ ব'লক চৰাইডুবাৰ পথাৰ হৈ আহি পালোহি আমি বৃন্দাবন তিনিআলি লাগিলে আমাৰ লতি ঘটি মানে গলত জেগা মে আ গয়া हम लोग फिर से ৰাস্তা ভুল হৈছে আকৌ উভতিব লাগিব কি আহিলে বোলে ৰাহুল আমি এইফালে দি আহিছোঁ আমি হয় নহয় মই তোমালোকৰ আগত এইফালে আছেগৈ বুলি ভাবিলোঁ নহয় এতিয়া কামটো কি হ'ব এই ষ্টেণ্ডটা আনিলগে নেকি একেচোতে ক'বা তেনেকৈ যাব লাগিব আহি পালোহি ঘৰফলীয়া ৰাহুলক উঠালোঁ আৰু অলপ দূৰ যোৱাৰ পিছত আমি চিন্তামণি ঘৰ পাম চিন্তামণি ঘৰৰ পৰা আমি কমলাদাৰ ঘৰ খুব ওচৰতে পাম আহি পালোহি চিন্তামণি গড় ইয়াৰ পিছতেই একেলগতে উপভোগ কৰিম কেন্দুগুৰি পথাৰৰ এটি মনোমোহা নান্দনিক দৃশ্য চিন্তামণিগড় পাৰ হৈ এতিয়া পালোহি কেন্দুগুৰি পথাৰ আৰু আপোনালোকক দেখাব পাই বৰ সুখী হৈছে কেন্দুগুৰি পথাৰৰ প্ৰাকৃতিক সৌন্দৰ্য অকণমান আমাৰ লগতে আপোনালোকে উপভোগ কৰে
ৰাহুল গৈ পালোহি আমি তামুলী গাঁও পাইছোঁ তামুলী গাঁও পাইছে পালোহি আৰু ককাইদেউৰ ঘৰ আৰু অলপ গ'লে আমি ককাইদেউৰ ঘৰ পাম আহি আহি পালোহি আমি ককাইদেউৰ ঘৰ এইটো ককাইদেউৰ ঘৰৰ এটি সুন্দৰ পদূলি যিহেতু নতুন গাড়ীখন লৈ গৈছিলোঁ বৌদেউ খুব ধুনীয়াকৈ গাড়ীখন ধূপ চাকি জ্বলাই পূজা কৰি দিলে আমি যমুনাৰ পাৰতে কানাই বহি আছে মাথাৰে মুকলি চুলি এই পাৰৰে পৰা ৰাধাই ডাক দিলা মোকে পাৰে কৰা এয়া ককাইদেউৰ ঘৰৰ ভিতৰৰ পৰিৱেশ এটি নান্দনিক দৃশ্য মই হয়তো ভাষাৰে বুজাব নোৱাৰিম আপোনালোকে ছবি চাই আপোনালোকে ভিডিঅ'টিত চাই হয়তো বুজিব পাৰিছে ককাইদেউৰ সেই সন্মানসমূহ ককাইদেউৰ সেই খিতাপসমূহ সম্বৰ্ধনা পত্ৰৰে ভৰি আছে এটি ৰুম কাষে চপাই দিয়া না বেলি ডুবি যাব দুগ্ধ শুকাই যাব ভাগিব মথুৰা হাতে ঐ কানাই ঐ কাষে চপাই দিয়া না আহি পালেহি সুমিত শইকীয়া ককাইদেউৰ সহশিল্পী হাতত এটি সৰু মোনা হাতত কলম তুলি লৈ বহিলোঁ আমি এটি নতুন গীতৰ সন্ধানত নমস্কাৰ অসমৰ অতি জনপ্ৰিয় ইউটিউব চেনেল আমাৰ অনুপম বিদুপন গতিকে এই চেনেলৰ স্বত্বাধিকাৰ তথা পৰিচালক বিদুপন বৰগোহাঁই মৰমৰ ভাই আৰু লগত আমাৰ কেমেৰা পাৰ্চন তিলক এজন নেপথ্যৰ মানে বলিষ্ঠ শিল্পী আৰু লগতে মোৰ সংগী সতীৰ্থ শিল্পী সুমিত এওঁৰ অফিচিয়েল চেনেল আছে ৰাইজে আশীৰ্বাদ কৰিব নতুন ভিডিঅ' আকৌ আহিব ইতিমধ্যে আজিৰ পৰা প্ৰভুক চিন্তা কৰি গুৰুক চিন্তা কৰি আপোনাসকল ধৰ্মপ্ৰাণ ৰাইজৰ হাতত তুলি দিবৰ বাবে গীতৰ কাম আৰম্ভ কৰা হৈছে ভগৱানে যদি কৰে গুৰুৱে যদি কৰে আপোনাসকলৰ আশীৰ্বাদ হ'লে খুব সোনকালে প্ৰায় আমাৰ চাৰিটা গীত বাণীবদ্ধ হৈ ৰাইজৰ হাতত তুলি দিবলৈ সক্ষম হ'ব অসমীয়া শাওণ মাহৰ 20 তাৰিখৰ ভিতৰত গীতকেইটা ৰিলিজ হ'ব সকলোৱে আশীৰ্বাদ কৰিব যাতে আপোনাসকলে কিঞ্চিত হ'লেও খোৰাক লাভ কৰাকৈ আমি যাতে কৰ্মভাগে সাফল্য মণ্ডিত কৰোঁ 12টা বাজিলে ঘৰ মা হৈছোঁ আমি এতিয়া হাঁহিছোঁ টেনশ্যনটো ঢাকিবলৈকে হাঁহি আছোঁ আৰু ঘৰত গৰু বান্ধি পেলাই থাকিয়ে গ'ল কি হ'ব ভাল হ'ব নে বেয়া হ'ব ৰাইজে আঁকোৱালি ল'ব নে নল'ব কিমান ভাল পাব বা বেয়া পালে আকৌ কিমান বেয়া পাব সহিব পাৰিম নে নোৱাৰিম ভাল পোৱাটোতো ভাল পোৱাই বেয়া পালে কি হ'ব সেইবিলাকেই টেনশ্যন চিন্তা মনত আগুৰি ধৰিছে এইভাগে জীৱন আগুৱাই নিব লাগিব থাকিবই টেনশ্যন যি 4টি গীত আপোনাসবৰ কাৰণে আমি প্ৰস্তুত কৰিছোঁ আশা কৰিছোঁ আপোনালোকে ভাল পাব আৰু আশীৰ্বাদ কৰিবৰ লগতে দিহা পৰামৰ্শ আগবঢ়াব শুভৰাত্ৰি